খেদালে নেকি খেদাইছে এনেকুৱা খেদান খেদাইছি নকবি আৰু বা কাল হৈ খুব আহি গৈছি খুব বেয়া লাগছি গম পাইছিলে না বেয়া দূৰ বোলে লাগছি ন কি ছোৱালীজনী যে ভাল লাগিল ছোৱালীজনীৰ বোলে বেয়া লাগছি ছোৱালীজনী বেয়া লাগবে দেখো না বলে তোর ভালো নালাগে নাই কি নকবি গেন্ডরা বাংলা করে দিছি ছোৱালী গিৰি মনে মনে থাক মই আছো নহয় গোটেইবিলাক মই মেনেজমেন্ট কৰি ল'ম কিনো কৰবো মেনেজমেন্ট আৰু মোবাইল আৰু ডিজেল পুলিচি মেনেজ কৰিব পৰা কেইদিনমান থাক হৈ থাক গম পাইছিলো না কি বস্তু এইটো বুজি পোৱা নাই অলপমান পিছে থাকিবি ছোৱালীটো এইটো আৰু হেৰি এক কাম কৰ কি কৰিবি আৰু আমাৰ মোবাইল আৰু ডিজেল যে আছে কি কেটাক মাৰিব লাগব সেইটো মোৰ কাৰণে খেদা খাইছি সিহঁতৰ এটা পাৰ্টি দিব লাগব খেদা পাৰ্টি আৰু কেনেকুৱা খেদা পাৰ্টি আৰু কেনেকুৱা এনকি দিব লাগব বল আমি যাওঁ কিয় বা খেদালে মই অলপ শুনিছোঁ ছোৱালীজনী বোলে লাট গডুক ভাল পায় কিন্তু দেউতাই বিয়া নিদিয়ে কিয়নো সেইকাৰণে নেকি হয় বল এটা কাম কৰিছোঁ কিনো এই বল লাট আৰু ঘৰটো ঘৰত যা যাব নেকি কিবা এটা প্ৰশ্ন কৰি ডাঙৰ মানুহ হৈছোঁ ডাঙৰ মানুহ মই কেতিয়া নহয় খেলা চেলা কৰি ৰিক্সা ল'ম মই এইবোৰ নকৰিবি এক্সিডেণ্টৰ ভয় আছে ট্ৰেক্টৰ নচলাব পাৰিলেতো ভালে আছে কাৰহে চলাব পাৰিলো হয় কাৰ চলাব এইবোৰ নকৰিবি যোৱাকালি আমাৰ ওচৰতে এটা মৰিব নহয় একেবাৰে পানী ঘৰৰ পৰাও খেদি দিয়ে ডাঙৰ মানুহ হতাই মোক নকবি মৰাটো ঘেৰব মৰাটো ঘক তই এক নিজৰ ঘৰত থিয় দিছোন ইয়াত পইচা কিমান খাবি আৰু একদম মন নাযায় কেনেকে নিজৰ ঘৰত থিয় হবি কচোন ছোৱালীৰ ঘৰত গ'লে খেদি দিয়ে কি কৰিবি এতিয়া তই এইবোৰ বাদ দি ভালদৰে পঢ়া শুনা কৰ ডাঙৰ মানুহ ডাঙৰ মানুহ কেনেকে হ'ব তুই ভৱিষ্যতে কি কৰিব বিচাৰিছা হ'লে ঠেলা চলাম নহ'লে ৰিক্সা চলাম বঢ়িয়া কথা কৈছা দুজনী একেটা কথা কৈ আছা কি কৰিবি তই কি কৰিবি তই মই খেতি কামহে কৰিম সি আমাৰ বেংৰাটো গুচি গ'ল নেকি কিয়নো গ'ল সি ঘৰত গ'লে গুচি গ'ল তেতিয়া সি আমাৰ বলটো ভাইৰ লগত লগ কৰিবি নেকি নাই কো ই বল তেতিয়াহ'লে ঘৰতে গুচি যাওঁ খেতিত ভাত লৈ যাব মই খাম আলিত বহি কিমান ধুনীয়া লাগিব কচোন এই ঠেলা তলত যাব বজাৰত যাব লাগে মই বজাৰত এই ধুনীয়া ছোৱালী চাম বজাৰত গৈ এই ছোৱালীৰ কাৰণে মোৰ আজিকালি এনেকুৱা গম পাইছে নাই বাটি চিনিবোৰ ছোৱালী নাই মনে নাযায় ছোৱালী মনে মনে থাক কলা কি কৰিবি কৰি থাকা তই কি কৰিম তেনেহ'লে ক চুৰি কৰ বেংক ডাকাতি কৰি ডাঙৰ কাম হয়তো পইচা হ'ব ভাড়া পৰিলে বিকিব যাকো তোৰ বাদ দিছো ভাঙি দিব গাহৰি মাৰা মাৰিব ভিতৰত বাদ দিছো কেইটা আৰু মাৰিব বহুত মাৰিব দেই গাহৰি মাৰা মাৰিব কি কৰিবি তেতিয়া বল ঘৰত যাওঁ ঘৰত গৈ কি কৰিবি তোৰ দেউতাকে কওঁ কিবা কৰি দিয়ে নেকি দেউতাক কৈছো একো কৰি নিদিয়ে একো কৰি নিদিয়ে নাই তোৰ দেউতাকে আৰু এটা বিয়া কৰাইছিলে এইটো বুজি পাব হয় নেকি বল তেনেহ'লে বল যাওঁ নমস্কাৰ মই ইজাজ আহমেদ আৰু মই এক্টিং কৰি আছোঁ বহুতো ফ্ৰেণ্ডৰ লগত যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু টিকলি এটা ঘণ্টি আছে এই ঘণ্টিটো টিপকৈ মাৰি দিব ঠাচকৈ ফাটি যাব ধুনীয়াকৈ আপোনালোকৰ আশীৰ্বাদত আৰু যদি আগুৱাই যাব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু আগন্তুক দিনত যদি আপোনালোকৰ আগত ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব এই ফ্ৰেণ্ডকেইটা যিমান ফ্ৰেণ্ড এক্টিং কৰিছে সিহঁতৰ যদি আগবাঢ়ি যাব পাৰে ধন্যবাদ আপোনালোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু টিকলি এটা ঘণ্টি আছে এই ঘণ্টিটো টিপকৈ দিবই আৰু ধন্যবাদ বাই